चालू क्यों? गो करुणा गो करुणा गो चाइना जाओ चाइना जाओ भागो 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 हट 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 गो करुणा गो गो टू चाइना गो जाखोड़ा के साइया माँ के कोई वेल्डन सर মহিলাসকলৰ এগৰাকী মহিলাৰ হৈ পেলাই মই সমাজ সেৱিকাৰ হয়। মোৰ লালুকত নিজ লালুক গাঁৱৰ বাসিন্দা হয়। মই এজনী জীয়ৰী হয়। মই আজি কৰোনা বিৰোধী হৈ পেলাই মোৰ গাঁৱৰখন মোৰ সমাজখন কেনেকৈ ৰাখিব লাগে মই তাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে ওলাই আহিছোঁ। সমাজ সেৱিকাৰ ইয়াত আছে আমাৰ অংগনবাড়ী জ্যোতি কুমাৰ, তেখেতৰ লগত আপুনি কথা পাতক। তেখেতে ক'ব আমাৰ চুবুৰীটো তেখেতে কেনেকৈ ৰাখিছে বা কি কৰিছে কৰোনা বিৰোধীৰ বিষয়ে। জুন্তি কোঁৱৰে ক'ব। নমস্কাৰ, মই এজনী অংগনবাড়ী সহায়িকা। মোৰ নাম জুন্তি কোঁৱৰ। আজি মোদী ডাঙৰীয়াৰ যিটো বুলি কয় জনতা কাৰ্ফিউ দিলে, তেওঁলোকৰ কাৰ্ফিউটো মানে সন্মান জনাই আমি মোৰ চুবুৰীটো আমি সকলোৱে জনতা কাৰ্ফিউ মানি আজি মই কি কয় আমি একগোট হৈ পালন কৰিছোঁ। চুবুৰী পাইটো কৈছে সেইটো কাৰণে ইয়াত আমি কৈছো যে কৰোনা ভাইৰাছ গো বেক। নৰেন্দ্ৰ মোদী জিন্দাবাদ। গো বেক গো বেক গো বেক গো বেক কৰোনা ভাইৰাছ গো বেক গো বেক গো বেক। আমি কৰোনা ভাইৰাছ নালাগে আমি নামানো। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব ডাঙৰীয়াৰ কাৰণে যিখিনি কৰিছে সেইখিনি আমি অসম চৰকাৰক ধন্যবাদ জনাইছো। আজি হিমন্ত বিশ্বক ধন্যবাদ জনাইছো। হিমন্ত বিশ্ব ডাঙৰীয়াই স্বাস্থ্য মন্ত্ৰী হৈ পেলাই আমাক যিখিনি কৰিছে, অসম চৰকাৰৰ কাৰণে যিখিনি কৰিছে তেখেতৰ কোটি কোটি প্ৰণাম জনাইছো। অসম চৰকাৰ আৰু অসমৰ ৰাইজৰ কাৰণে যিখিনি তেখেতে কৰিছে সেইটো কাৰণে অশেষ ধন্যবাদ। অসম চৰকাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। रविवार को शाम को 5 बजे 5 मिनट तक ऐसे लोगों का आभार व्यक्त करें। और आभार कैसे व्यक्त करेंगे?
ताली बजा करके, थाली बजा करके, घंटी बजा करके, सायरन की आवाज से इसकी सूचना लोगों तक पहुंचाए।